নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ সকলোকে পোনপ্ৰথমে মই সুপ্ৰভাত জনাইছোঁ আৰু আজি মোৰ ভিডিঅ'টোৰ থাম্বনেইল দেখি আপোনালোকে গমেই পাইছে মোৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে লাইক কমেণ্ট কৰিব আৰু যদি ভাল পায় তেনেহ'লে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিব এতিয়া মোৰ ৰাতিপুৱাৰ আহাৰ খোৱা হৈ গ'ল মই এতিয়া আহিছোঁ কুহিক মালিচ কৰিবলৈ কুহি আহা এইজনী ফূৰ্তি পাই গৈছা আহা মই এতিয়া মালিচ কৰি দিম তোমাক মই এইটো তেলেৰে কৰোঁ শ্ৰী শ্ৰী কোকোনাট অইলটো যোনটো হয় অৰ্গেনিক ভাৰ্জিন কোকোনাট অইল এইটো তেল বেবীৰ ছালৰ বাবে খুব ভাল আপোনালোকে যিকোনো অৰ্গেনিক ভাৰ্জিন কোকোনাট অইল ইউজ কৰিব পাৰে গৰম দিনত কোকোনাট অইল দিয়ে কৰোঁ আৰু ঠাণ্ডা দিনত মই পেৰা মিঠাতেল আনি লওঁ খাটি সৰিয়হৰ তেলটো আনি লওঁ সেই তেলটোৱে কৰিলে ল'ৰা ছোৱালী চৰ্দি কাহৰ পৰা বচাব পাৰে তেলটো অকণমান হাতত লৈ এনেকৈ ঘঁহি দিওঁ যাতে গৰম হয় ঠাণ্ডা তেল লগাব নালাগে হেনো ল'ৰা ছোৱালীক এতিয়া মই তাই এনেকৈ প্ৰথমে মুখত কৰিম তাই মালিচ কৰিলে বৰ ভাল পায় ধুনীয়াকৈ পাতি দিয়ে ভাল লাগিছেনে খুব ফূৰ্তি লাগিছে ন খুবেই ভাল পায় মালিচ কৰি দিলে গা ধোৱাৰ 1 ঘণ্টাৰ আগত মালিচ কৰিব পাৰিলে ভাল হয় মই নিজৰ মতেই মালিচ কৰোঁ মালিচ কৰা নিয়ম বেলেগ থাকিবও পাৰে মই ইমান নাজানো যদি আপোনালোকে জানে জনাসকলে মোক ক'বচোন কমেণ্ট বক্সত আৰু নতুন মাসকলেও এনেকৈ কৰিব পাৰিব কুহি কুহি খুব ভাল পাইছে মালিচ কৰি গাটো ধুৱাই দিলে তাই শুব অলপ পৰ হাতত আৰু পেটত হৈ গ'ল এতিয়া ভৰিত কৰিম ভৰিত প্ৰথমে তলুৱা কৰিম তাৰপিছত গোটেই ভৰিটোত তেলবোৰ সানি দিছোঁ তাইও পূৰা মজা পাইছে ভাল লাগিছেনে শুন ভাল লাগিছে ন এনেকৈ মুঠিয়াই দিব লাগে মালিচ কৰিলে বেবীৰ গ্ৰথো ভাল হয় নতুন মাসকলৰ সুবিধা হ'বৰ বাবে মই এই ভিডিঅ'টো কৰিছোঁ হাত ভৰি আৰু পেটত হৈ গ'ল এতিয়া মই তাইৰ পিঠিত কৰিম এনেকৈ লাহেকৈ লুটিয়াই দিছোঁ পিঠিটো একেধৰণে তেল অলপ লৈ তলুৱাত ঘঁহি দিছোঁ শুই দিয়া শুই দিয়া এনেকৈ দিলে তাই খুব ভাল পায় কেতিয়াবা মূৰটো তললৈ পেলাই দিয়ে
সেয়া মূৰটো পেলাই দিছে বহুত আৰাম পাই গৈছে পিঠিৰ মালিচ হৈ গ'ল এতিয়া শেষত হাত ভৰিবোৰ এনেকৈ দিব লাগে 1 2 3 4 5 1 2 3 4 5 দেখিছেনে কিমান ভাল পাইছে আকৌ এনেকৈ দিয়া মা 1 2 3 4 5 এইটো বেছি সময় দিব নালাগে 1 2 1 2 পুনৰ এনেকৈ এবাৰ দিব লাগে মই এনেকৈ দিওঁ সদায় হাতৰ আঙুলিবোৰো টানি দিব লাগে হেনো তেতিয়া আঙুলিবোৰ দীঘল হয় যিহেতু ছোৱালী মানুহ মোৰ কেতিয়াবা আঙুলি টানিবলৈ থাকিয়ে যায় কিন্তু মনত পৰিলে দিওঁ তাৰপিছত ভৰি আঙুলিকেইটা দি দিছোঁ আমাৰ ছোৱালীজনীৰ ভৰি আঙুলিবোৰো যাতে দীঘল দীঘল হয় হয়নে নহয় হয়নে কুহিক গা ধুৱালোঁ তাই এতিয়া শুলে ময়ো আহিছোঁ ভাত খাবলৈ আজি সাধাৰণকৈ বনোৱা ভাত এয়া ভাজি আছে মিক্স ভাজি এইফালে কণী ভজা নেমু আৰু এইফালে আছে দাইল এইখিনি সাধাৰণকৈ বনোৱাৰ কাৰণে মই বনোৱাখিনি নেদেখালোঁ আৰু তেতিয়াহ'লে মই খাই লওঁ ভাত খাই কৰি আজৰি হ'লোঁ এতিয়া প্ৰায় 3:30 বাজিলে ভাত খাই কৰি আজৰি হওঁতে আজি কুহিয়েও বৰ আমনি কৰিলে এতিয়া বাৰু খেলিয়ে আছে কুহি কি চাই আছা এইজনী কুহিক সকলোৱে মৰম দিব আৰু আশীৰ্বাদ কৰিব সোনকালে যাতে তাই ডাঙৰ হয় তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো কেনে পালে জনাবচোন আৰু কোৱা কৈ দিয়া আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু সন্মুখত থকা বেল আইকনটো দবাই দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই